1985 চনৰ পুনৰাবৃত্তি হ'ব নেকি মেৰাপানীত? মেৰাপানীৰ চিট ফাৰ্মত অব্যাহত আছে নগাৰ আগ্ৰাসন। নিশাৰ ভিতৰতে নিৰ্মাণ কৰিছে পথ পকী দলং। যিকোনো মুহূৰ্ততে হ'ব পাৰে অসমীয়া আৰু নগাৰ মাজত সংঘাত। 2000 বিঘাৰ মাটি নগাই জেউৰা দি নিজৰ দখললৈ অনাৰ চেষ্টা কৰিছে। ইতিমধ্যে চিট ফাৰ্মৰ কাৰ্যালয়ত মজুত ৰাখিছে প্ৰায় 100খন ট্ৰেক্টৰ, ফেন্সিং আদি। আজি সদৌ দৈয়াং কৃষক সন্থাৰ এটি দল উপস্থিত হৈ চিট ফাৰ্মৰ পৰিদৰ্শন কৰে। 1980 চনৰ পৰাই 1500 কৃষকে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু হঠাতে নাগালেণ্ড প্ৰশাসনে এখন জাননী দি স্থানীয় কৃষকসকলক খেতি নকৰিবলৈ কোৱাত কৃষকসকল জাঙুৰ খাই উঠে। এই ঘটনাক লৈ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে। মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। আজি আপোনালোক জানে যোৱাকালি পৰহি দিনা যোৱাকালি গোটেই আমাৰ মেৰাপানীত এই বিষয়ে গোটেই প্ৰতিবাদী কাৰ্যসূচী লৈছে। আৰু আজি মই কৃষক হিচাপে আজি আমি 81ৰ পৰা ইয়াত খেতি কৰি আছোঁ। আৰু বৰ্তমানলৈকে আমি নগাৰ পৰা কোনো অসুবিধা পোৱা নাই। তেওঁলোকৰ যিটো আমি বাৰ্ষিক খেতি কৰি আমি কিবা এটা দিব লাগে আৰু সেই হিচাপে দি আমি খেতি কৰি খাই আছোঁ। আৰু হঠাতে আজি তেখেতলোকে আহি য'ত ত'ত পোষ্ট পুতিলে, পোষ্ট পুতি পাম অইলৰ খেতি কৰিম বুলি তেওঁলোকে কৈছে। আৰু ইতিমধ্যে আমি যিটো যে আমাৰ পিটিশ্যন এটা দিছে, তেওঁলোকে হেৰি এটা দিছে জাননী, যে সেইটো বিষয়ে আমি জ্ঞাত নহয়। সেইটো বিষয়ে এতিয়াহে গম পাইছোঁ যে এটা মানে খেতিয়কসকলক ইয়াৰ পৰা বঞ্চিত কৰা হৈছে। গতিকে দুৰ্ভাগ্যজনক। আমি 81ৰ পৰা আজি 44 বছৰ হৈছে কোনো অসুবিধা নোহোৱাকৈ আমি বাহিৰৰ মানে ছাইডত থকা মানুহখিনি খেতি চতুৰ্দিশে মানুহ আমি খেতি কৰি খাই আছোঁ, ধান খেতি। আৰু এইখিনি একেবাৰে ডাঙৰ জংঘল ভাঙি ডাঙৰ গছ কাটি আমি খেতি কৰি খাই আছোঁ। গতিকে এইটো মই অসম চৰকাৰক মই এটাই অনুৰোধ জনাওঁ যে ইয়াৰ এটা ভাল পদক্ষেপ লওক, যাতে আমাৰ দুখীয়া খেতিয়কসকলে এতিয়া প্ৰায় 1500তকৈ অধিক হ'ব। সঠিক তথ্য নহয়, এইটো সঠিক তথ্য নহয়, তাতকৈ বিশেষ বেছি হ'ব। কাৰণ ইয়াত 4000 পুৰাতকৈ মাটি বিঘাত নহয়, পুৰাতকৈ মাটি বেছি হ'ব। কাৰণ দীঘলে প্ৰায় মানে 5.5 কিলোমিটাৰ বা 6 কিলোমিটাৰ হ'ব। আৰু ইয়াত ৰাস্তা বনাই থকাও দেখিছোঁ, আজিহে মই জ্ঞাত। দলঙৰ এইটো হৈছে, ইয়াতো কনষ্ট্ৰাকশ্যনৰ কাম হ'বই নালাগে। যেতিয়া আৰু মানে PM-G ঘৰটোৱে যদি বনাব নোৱাৰে, ইয়াতো কনষ্ট্ৰাকশ্যনৰ কাম হ'ব নালাগে। নহয়, অসমত দৈয়াং জিপিতে দিয়ে। ৰেচন কাৰ্ড অসমৰ। নাই, সেইটোতো দুৰ্ভাগ্যজনক। সেইটোতো ঠাই বাসিন্দা দৈয়াং জিপিৰ ভিতৰতেই এলেকাটো মানে পৰি আছে। আৰু গতিকে তেখেতলোকে যাতে সুনিশ্চিত হয় ঠাইভাগে থাকিবলৈ পায়। চৰকাৰৰ অসম চৰকাৰৰ পৰা যিখিনি চাউল পাইছে, অৰুণোদয় পাইছে, অন্যান্য গোটেইখিনি পাইছে। আৰু যিটো PM-G গৃহটো তেখেতলোকে পোৱাটো মই বাঞ্ছা কৰোঁ। আৰু তেখেতলোকে ঠাই হ'ব লাগে, সেইটো মই বাঞ্ছা কৰোঁ। এটাটো এনেকুৱা হৈছে যে আচলতে আমি দুৰ্ভাগ্যজনকভাৱে আজি এই চিট ফাৰ্ম যিটো আমি কৈয়ে আছোঁ, আজি বছৰ ধৰি কৈ আছোঁ, এই চিট ফাৰ্ম যিটো এলেকা আজি কোনো নথিপত্ৰ অসম চৰকাৰৰ হাতত নাই। এই নাগালেণ্ড গভমেণ্টৰ এখন চিট ফাৰ্ম, অসম চৰকাৰৰ কোনো তথ্য নাই। এই মাটিখিনি আমাৰ এই দৈয়াং এলেকাৰ ভিতৰত অসমীয়া গাঁৱৰ মাজত পূবে পশ্চিমে উত্তৰে দক্ষিণে চবফালে অসমীয়া গাঁও আছে। আৰু সকলো মানে চাৰিওফালে এইটো দৈয়াং বনাঞ্চলৰ ভিতৰত পৰিছে, দৈয়াং এৰিয়াৰ ভিতৰত আছে। গতিকে এই অঞ্চলটো আজি কেনেকৈ নাগালেণ্ডৰ দখলত চিট ফাৰ্ম বুলি আছে, অসমৰ হাতত কোনো তথ্য নাই। কিন্তু নাগালেণ্ড চৰকাৰৰ তথ্য মতে আমি দেখিছোঁ যে তেওঁলোকে 1976 চনমানত তেওঁলোকে এইখিনি কোনোবা মাটি মালিকৰ পৰা লিজত লোৱা বুলি তেওঁলোকে দেখুৱাইছে 78,000 নে 79,000 টকাত। আৰু তেওঁলোকে 1500 বিঘা মাটি ইয়াত আছে বুলি মানে নাগালেণ্ডৰ চৰকাৰৰ যিটো তথ্য, এই তথ্যত আছে। কিন্তু এতিয়া আমি প্ৰেক্টিকেলি দেখিছোঁ, আমাৰ বীৰেন দাই কৈছে যে 4000 বিঘাৰ ওপৰত মাটি আজি এই চিট ফাৰ্মৰ নামত ইয়াত নাগালেণ্ডে দখল কৰি আছে। যি কি নহওক, এই চিট ফাৰ্মখন অসম চৰকাৰে কেতিয়াবাই উচ্ছেদ কৰিব লাগিছিলে, কিন্তু উচ্ছেদ কৰিব পৰা নাই। আজি চিট ফাৰ্মখন যিহেতু আমাৰ দৈয়াং এলেকাৰ ভিতৰত আছে, আছাম নাগালেণ্ড বৰ্ডাৰ এলেকাৰ ভিতৰত আছে, ডেব এৰিয়াৰ ভিতৰত আছে। তেতিয়া ডেব এৰিয়াৰ নিয়ম হৈছে যে ষ্টেটাছ কোৱা মেইনটেইন কৰিব লাগে, স্থিতাৱস্থা বাহাল ৰাখিব লাগে। যি যেনেকৈ আছে তেনেকৈ থাকিব, ইয়াত কোনো পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন নহ'ব। যি য'ত খেতি কৰি আছে তেনেকৈ খেতি কৰি থাকিব। কিন্তু ইয়াত আজি এই মানে ষ্টেটাছ কোৱা মেইনটেইন মানে কৰিব লাগে, অথচ আজি কি হৈছে যে হঠাতে
নাগালেণ্ডৰ তৰফৰ পৰা আজি আমাৰ মানুহক নটিচ দিছে যে ইয়াত আপোনালোকে খেতি কৰিব নোৱাৰিব, ইয়াত পাম অইলৰ খেতি কৰা হ'ব। গতিকে আজি 1500 পৰিয়াল, 1000ৰো অধিক প্ৰায় 1500 পৰিয়ালে আজি ইয়াত খেতি কৰি পেলাই নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিলে। তে এই মানুহখিনিক হঠাতে যদি আজি খেতি কৰাৰ পৰা বঞ্চিত কৰি দিবে, তেনেহ'লে এই মানুহখিনি আজি কি কৰিব, কেনেকৈ তেওঁলোকে জীয়াই থাকিব? গতিকে তেওঁলোকৰ এটা জীৱন মৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু ষ্টেটাছ কো মেইনটেইন কৰিবলৈ হ'লে, স্থিতাৱস্থা যদি ভাল ৰাখিব লাগে, এই মানুহখিনিক তেনেদৰে খেতি কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। গতিকে অসম চৰকাৰে এইটো দৃঢ় পদক্ষেপ, অসমৰ প্ৰশাসনে এটা দৃঢ় পদক্ষেপ ল'ব লাগে। আৰু এতিয়া আপোনালোকে যিখন দেখিছে এইখন দলং, যে ডেব এৰিয়াত পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন নহয়, কিন্তু নাগালেণ্ডৰ তৰফৰ পৰা ৰাতি ইয়াত JCB লগাই পেলাই ৰাস্তা বনালে। ৰাস্তা বনাই ইতিমধ্যে প্ৰায় কমপ্লিট কৰিছে আৰু দলংখনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিছে, এখন RCC দলং। গতিকে এতিয়ালৈকে আমাৰ প্ৰশাসনে এইটো কথা এতিয়ালৈকে তেওঁলোকৰ দৃষ্টিগোচৰেই হোৱা নাই। তেওঁলোকে এতিয়ালৈকে গমেই নাপায়। নিৰাপত্তা বাহিনীৰ ওচৰতে আছে কেম্প, চিট ফাৰ্মত এটা CRPFৰ কেম্প আছে, কিন্তু তেওঁলোকে এতিয়ালৈকে গমেই নাপায়। তেওঁলোকে এইটো বাধা দিব লাগে বুলি তেওঁলোকে নাজানে। গতিকে আমি আজি সদৌদৈয়াং কৃষক সন্থাৰ আমি প্ৰতিনিধিসকল আহি আমি খেতিয়কসকলৰ লগত আলোচনা কৰি স্পটলৈকে আহি যিটো দেখিলোঁ, গতিকে আমাৰ মানুহখিনি অত্যন্ত ভীতিগ্ৰস্ততা, নিৰাপত্তাহীনতাৰ মাজত আছে। গতিকে এইটো আমাৰ অসম চৰকাৰে, অসম প্ৰশাসনে অসমীয়া মানুহখিনি নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আৰু এই ইলিগেল কনষ্ট্ৰাকশ্যন, এই ৰাস্তা পদূলি নাগালেণ্ডৰ তৰফৰ পৰা আমি কোনে বনাইছে নাজানো, পাম অইল খেতি কৰিবলৈ কোনোবা কোম্পেনীয়ে বনাইছে, অসম নাগালেণ্ড চৰকাৰে বনাইছে আমি নাজানো। এই ইলিগেল কনষ্ট্ৰাকশ্যন বন্ধ কৰিব লাগে। আৰু এই যিটো RCC বিল্ডিং দলং বনাইছে, এই দলঙৰ নিৰ্মাণ কাৰ্যটো বন্ধ কৰিব লাগে। এইটো আমি দাবী জনাইছোঁ। আৰু এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰি